মই সঁচাই নথৈ আনন্দিত হৈছোঁ মোৰ বহুত ভাল লাগিছে এই ৰিজাল্টটো মই শুনাৰ পিছৰ পৰাই মোৰ মা দেউতা আনন্দত উৎফুল্লিত হৈছে মোৰ এই আচৰি আচৰিসকল বৰ আনন্দিত হৈছে মই বৰ ভাল লাগিছে তুমি ভৱিষ্যতে কি হ'ম বুলি ভাবিছা এজন চিকিৎসক হ'ম তোমাৰ এই কৃতিত্ব অন্তৰ্গত তুমি নিশ্চয় মা দেউতা আৰু তোমাৰ শিক্ষক আছে তোমাৰ এতিয়া এটা কথা শুনাইছে যে আমাৰ সামাজিক মাধ্যমৰ ক্ষেত্ৰত মানে যিটো ব্যৱহাৰ এই ব্যৱহাৰে বহু শিক্ষাৰ্থীক বিপথে পৰিচালিত কৰা বুলি এটা কথা শুনিছে এই বিষয়ে এইটো বিজ্ঞানৰ অৱদান সকলোবোৰ বস্তু বৰ্তমান ইয়াৰ ভাল পজিটিভ আৰু নিগেটিভ দুটা চাইডে আছে এই পজিটিভটো ইউজ কৰিব তুমি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ তুমি কিমান ঘণ্টা পঢ়া টেষ্টৰ পিছত মই 14 ঘণ্টামান পঢ়িছিলোঁ টেষ্টৰ আগত 10 ঘণ্টা